ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংশতো মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উদযাপন। আমৰেং পৰিষদৰ বাদং গাঁৱত খোৱা পানীৰ যোগান আঁচনি উঠিল ধোৱাচাঙত। 6 বছৰৰ আগতে আঁচনিৰ নামত পোতা বৰিঙক চাই ৰাইজৰ হ'ল বৰিং। ৰাইজৰ দাবী বিভাগে শীঘ্ৰে পানী যোগান দিয়ক, অন্যথা তীব্ৰ সংগ্ৰামৰ হুংকাৰ। বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বিজেপি সদস্য ভৰ্তিকৰণ কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংশ শংকৰ মন্দিৰৰ নামঘৰটো মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি সংখ্যক তিথি উদযাপন কৰা হৈছে। মহাপুৰুষজনাৰ তিথিৰ উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলাৰ অন্যতম ধৰ্মীয় অনুষ্ঠান বৈঠালাংশ শংকৰ মন্দিৰৰ নামঘৰত বৃহত্তৰ ৰাইজৰ উপস্থিতিত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগৰে মুখৰিত হৈ পৰে নামঘৰ প্ৰাংগণ। তিৰুভাৱ তিথি উপলক্ষে ভক্তি ৰসত নিমজ্জিত হৈ সহস্ৰজনৰ হাৰিমান কীৰ্তনত মুখৰিত হৈ পৰে কেওটি। সেইদৰে পশ্চিম কাৰ্বি আংলঙৰ আন আন নামঘৰসমূহতো এক ভক্তি ৰসৰ পৰিৱেশ পৰিলক্ষিত হয়। আমাৰ এখন পাহাৰীয়া জিলা, ইয়াত আমি সকলো জাতি জনগোষ্ঠী লগ লাগি আজি মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰিছোঁ। ইয়াত সকলো এই অঞ্চলৰ যত জাতি জনগোষ্ঠীয়ে লগ হৈ এই অনুষ্ঠানটোত যোগদান কৰি সাফল্যমণ্ডিত কৰিছে। বঠাটলাংছৰ পৰা জাচনিংহী ৰিপৰ্ট, কাপ নিউজ। পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদ সমষ্টি বাদং গাঁৱৰ জনস্বাস্থ্য বিভাগৰ পানী যোগান আঁচনি উঠিল ধোৱাচাঙত। যোৱা 2014 চনত জনস্বাস্থ্য বিভাগে বাদং গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান দিয়াৰ নিমিত্তে বহুবাৰ বৰিঙৰ কাম আজিকোপতি হৈ নুঠিল। ফলত বাদঙৰ গঞা ৰাইজৰ জান জুৰি পানী সেৱন কৰিয়ে কৰিব লগা হৈছে জীৱন নিৰ্বাহ। দেখি শুনিও নিৰ্বাক তথা উদাসীন কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ অধীনস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ। গছত কঁঠাল, উঠত তেল, খোৱা পানী যোগান দিয়াৰ নামত বৰিং বহুৱা দেখি বাদং গাঁৱৰ ৰাইজে আনন্দিত হৈছিল। অন্ততঃ দূৰণবতীয়া জান-জুৰিৰ পৰা মূৰত নতুবা পিঠিৰ খাঙত ভৰাই সদায় খোৱা পানী অনা যন্ত্ৰণাৰ পৰা মুক্তি পাব। কিন্তু পানী যোগান দিয়াৰ নামত আজি 6 বছৰে ৰাইজে নাপালে এটুপিয় পানী। হয়, হামৰেনৰ পৰা 16 কিলোমিটাৰ নিলগত থকা বাদং গাঁৱৰ ৰাইজৰ কপালত ঘটিছে এই দুৰ্দশা। dak don kan bak dula lang dong lang arang pala don pharo isi radon phoket ni pini do oi lan tala sona lang lok lolai kaching ti ki jon ka do ka beta sung tik badong ngorong ke lang ki se la solam the na to ma kisung lang ki jon la pen chinglu ching thi la ha lang kisung putha PH department na pan kapachini lam thu do igloma aphang dolo sitanang lili nang chilang pli to son thang ta vem ave la non la soring ta huta holo sitanang chilang le aphi la program thedong la dak badong along ki bipon la suhutana tum ka chu sok lok loma sok lok gali la ma chu yu na ho ta from ne bang hakuna ne pensi gari pensi ban lo kon an lo na tum la gari pen lang na peton poisa ke pinang nang ke gari hom ben haria phokya ta do suri ta dolo ba phoro ko ta dolo an lo mane lang hi lang ka chu sok po ilong vet adima mate adu long vet adima kali dong lo ma jer ka jon hai nan na lang so mesen lang ke kali den lang so lang re kon an hi loji la rong pen na tu ka chu sok lang hi long an kon an khai lo kilometer si rachit tim do Pene dum badong center ke
Inglong pusta lang sungkwik amasini tumke kata long chora lang long tusok pusame bari khapor ke long chora la ta thi hoy sita ning kring hotel lang ke thep la sana masi sarti martum pinang an lang akat tora pen nitum badong rat sa sungkwik sinang letum karni sa tum wangla na tum hata ni tum churuk parlo ni tum han yang sila council asor lai hui isi PSA in charge ia matung yang si lai hui ni tumhan lang hiar ki soka warsai mi sen dan aku ekte ni tum bhut ki pidin ke ene kapai dun ta basan sini tum ke ruang rat tum ke lason sinan hamgilo agran ke deng suri hini rakho tanon ang ki robang suri hini ra krik klikwan ing ton hukok non puan ta dim ingram cha sinon du bomlo sini tum ke badong rat tum bang ke lang katura pen lokta penang an kisung du lasi ni tunga cepikiarat menak lasi saya hin kusa kidam kanar lu ita lalang katura penang sini tumul anak kisung আমাৰ সাংবাদিকৰ আগত স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পানী যোগান আঁচনি কাৰ্যালয়ৰ আশে-পাশে দুই এবাৰ বন জংঘল কাটি চাফাই কৰাৰ বাহিৰে হোৱা নাই একো কাম যি হ'ল এতিয়া ৰাইজৰ দাবী যে গয়া ৰাইজৰ নামত দিয়া আঁচনি শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা কৰক বিভাগে অন্যথা ৰাইজে কাষ চাপিব ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদীয় সমষ্টিত ইতিমধ্যে বিজেপি সদস্য ভৰ্তিকৰণ কাৰ্যসূচী চলি আছে মঙলবাৰে বৰজান পৰিষদীয় এলেকাৰ কেইবাটাও স্থানত ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী বিজেপি পূব কাৰ্বি আংলঙৰ কিষাণ মৰ্চাৰ সভাপতি মংগল সিং হানছেৰ নেতৃত্বত বৰজান পৰিষদ সমষ্টি এলেকাৰ বিভিন্ন প্ৰান্তত চলি আছে বিজেপি সদস্য ভৰ্তিকৰণ কাৰ্যসূচী বিজেপি শাসনৰ কালছোৱাত আগন্তুক দিনত যাতে অধিক উন্নয়ন সাধন হয় কেন্দ্ৰীয় চৰকাৰৰ পৰা জিলাৰ দুখীয়া জনসাধাৰণৰ বাবে অধিক আঁচনি আনিব পাৰে তাৰ বাবে বিজেপি সমৰ্থকৰ সংখ্যা বঢ়াবলৈ এই কাৰ্য ৰূপায়ণ কৰা বুলি সভাত উপস্থিত বিজেপি সমৰ্থক ৰাইজৰ আগত সদৰি কৰে দলীয় নেতাসকলে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ জাইপং ক্ৰীড়া সন্থাৰ উদ্যোগত জাইপং স্বাস্থ্য কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ বৰ্তমান কাৰ্বি আংলং জিলাত বিভিন্ন প্ৰান্তত দেখা দিয়া জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ পৰা জনসাধাৰণৰ জীৱন ৰক্ষাৰ্থে ৰূপায়ণ কৰা হয় এই বিনামূলীয়া স্বাস্থ্য শিবিৰ জাপানীজ এনকেফেলাইটিছ ৰোগ নিৰাময়ৰ বাবে জাইপং স্বাস্থ্য কেন্দ্ৰত ৰূপায়ণ কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ জাপানীজ এনকেফেলাইটিছ ৰোগে সম্প্ৰতি জিলাখনৰ বিভিন্ন প্ৰান্তত আবিৰ্ভাৱ হোৱাত জনস্বাস্থ্যৰ বাবে সম্প্ৰতি এক ভাবুকি হৈ পৰিছে সেয়ে আক্ৰান্ত হোৱাৰ আগতে প্ৰতিকাৰৰ বাবে ব্যৱস্থা আগবঢ়োৱা লক্ষ্যৰ অংশৰূপে জাইপং ক্ৰীড়া সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয় বিনামূলীয়া এই স্বাস্থ্য পৰীক্ষা শিবিৰ জাপানীজ এনকেফেলাইটিছৰ কেম্প পাতা হৈছে জাইপং পিএইচচিতে পাতা হৈছে কিন্তু বজাৰত পাতা কথা আছিলে বজাৰটো হস্পিটেলৰ ওচৰতে কাৰণে আমি হস্পিটেলতে পাতিলোঁ গতিকে এইটোৱে আৰু ৰাইজক মানে ব্লাড টেষ্ট কৰা হৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক জাপানীজ এনকেফেলাইটিছৰ কাৰণে ট্ৰিটমেণ্ট কৰা হৈছে আমাৰ ডক্টৰ ছাৰ আছে ইফালে আমাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ হেৰি আছে ব্যক্তি আছে লগত নাৰ্ছ বাইদেউ আছে আৰু আমাৰ সকলো ষ্টাফবিলাক আছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ বিষয়ে মানে ভালকৈ ট্ৰিটমেণ্ট কৰা হৈছে ট্ৰিটমেণ্ট মানে চোৱা হৈছে ব্লাড টেষ্ট কিছুমান কৰা হৈছে ব্লাড টেষ্টত গম নাপালেও মানে ছাৰে আছে আমাৰ ছাৰে গোটেইখিনি মানে ট্ৰিটমেণ্টটো লৈছে কিমান পেচেণ্ট হৈছে আজি পেচেণ্টটো 60 এবভ হ'ব 60 এবভ স্পন্সৰ কৰাটো আমাৰ মানে স্পৰ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা অৰ্গেনাইজ কৰা হৈছে আমাক কৈছিলে সেইটো কাৰণে আমি মানে ইয়াতে পাতি দিলোঁ আৰু জাইপং বজাৰত পতা কথা আছিলে কিন্তু ওচৰতে বজাৰৰ ওচৰত কাৰণে পিএইচচিতে পতা হৈছে কিমান জেগাত পাতিব তেনেকৈ আমাৰতো এতিয়া আৰু পাতিব লগা আছে 23 তাৰিখত চিংগাৰ কেম্পত পাতিব লগা আছে চিংগাৰ কেম্প গাঁও জাইপং পিএইচচি আণ্ডাৰতে হয় তাৰপিছত এদিনীয়া এই কাৰ্যসূচীত ডাক্তৰ শুভম ঘৈছাপ আৰু ডাক্তৰ উৎপল মেছ উপস্থিত থাকি বিভিন্ন বয়সৰ লোকক ৰোগ পৰীক্ষা কৰে শিশু বৃদ্ধ আদহীয়া তথা বিভিন্ন বয়সৰ প্ৰায় 300 লোক আহি স্বাস্থ্য পৰীক্ষা কৰোৱাই উপকৃত হয় জাইপঙৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ
সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come live, come and test drive Nissan New Star of India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত জাপানীজ ৰোগত আক্ৰান্ত হৈ দিলা হিডিপিৰ এটা 5 বছৰীয়া শিশু চেংক্লাৰ ইংহি নামৰ এই কণমানি শিশুটিক চিকিৎসা প্ৰদান কৰাৰ পিছত ৰোগ আৰোগ্য হ'ল কিন্তু শাৰীৰিক অৱস্থা নহ'ল আগৰ দৰে চেংক্লাৰ দিনে দিনে শুকাই কিনা যোৱাৰ লগতে হেৰুৱাই পেলাইছে বাকশক্তি নাৰ্চাৰী ক্লাছত পঢ়া 5 বছৰীয়া শিশু চেংক্লাৰ আক্ৰান্ত হৈছিল জাপানীজ এনকেফ্লাইটিছ ৰোগত প্ৰথমে পিতৃ-মাতৃয়ে নি শিশুটিক চিকিৎসা প্ৰদান কৰিছিল ডিলাই ডিছপে নাৰ্চাৰী তাৰ পিছত ডিছপে নাৰ্চাৰী চিকিৎসকৰ পৰামৰ্শৰ মতে উন্নত চিকিৎসাৰ বাবে অনা হৈছিল ডিফু অসামৰিক চিকিৎসালয়লৈ সম্পূৰ্ণ আৰোগ্য নোপোৱাত পুনৰ শিশুটিৰ চিকিৎসাৰ বাবে নিয়া হয় ডিমাপুৰ জিঅন হস্পিটেললৈ এতিয়া ঘৰতে শিশুটিক আনি পিতৃ-মাতৃয়ে ৰাখিছে নিজৰ লগত ৰোগ আৰোগ্য হ'লেও শিশুটি আগৰ দৰে ইফাল সিফাল দৌৰি ফুৰিব নোৱাৰা হ'ল ক্ৰমে শৰীৰ শুকাই যোৱাৰ লগতে বাকশক্তি হেৰুৱাই পেলাইছে হাহাকাৰ পিতৃ-মাতৃ এনে কিয় হ'ল সচেতন ৰাইজৰ প্ৰশ্ন চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হ'ল নেকি শিশুটি মংগলিংহি ৰিপৰ্ট কাট নিউজ অসম ফুটবল সন্থা কাৰ্বি আংলং ক্ৰীড়া সন্থা আৰু হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত হাঞ্জালাংছত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে ৬৮ সংখ্যক ছিনিয়ৰ আন্তঃ জিলা ফুটবল চেম্পিয়নশ্বিপ ক্ষীৰোদ বৰুৱা মেমৰিয়েল ট্ৰফি 2019 আৰু 20 আৰম্ভণিৰ দিনা ধনশিৰি জিলা ক্ৰীড়া সন্থা আৰু শদিয়া জিলা ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয় 20 আগষ্টৰ পৰা 28 আগষ্টলৈকে অনুষ্ঠিত হ'ব ফুটবল চেম্পিয়নশ্বিপখন চেম্পিয়নশ্বিপ খেলৰ শুভাৰম্ভণিৰ দিনা জিলাখনৰ লগতে কাছা আৰু AFAৰ বিষয়ববীয়াসকলক আদৰ কৰি খেলপথাৰলৈ অনা হয় AFAৰ পতাকা উত্তোলন কৰে অসম ফুটবল সন্থাৰ পতাকা সম্পাদক ৰাতুল তেৰণ কাছাৰ সম্পাদক সঞ্জীৱ ৰংফাৰে উত্তোলন কৰে কাছাৰ পতাকা আৰু হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি জীৱন চন্দ্ৰ পাঠকে
তাৰ পিছত খেলুৱৈ চিনাকি হোৱাৰ লগতে কৰ্মদান কৰে এইসকল অতিথিয়ে আৰম্ভণি খেলখনৰ উপলক্ষে আয়োজিত সভাত গোলাঘাট জিলাৰ DSA ৰিলিপচন ৰংহাং কাছা সম্পাদক পংকজ তেৰণ যুটীয়া সম্পাদক লানটুক টিমু আৰু ৰাম সিং তকবিকে ধৰি কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপি উপস্থিত থাকে ক্ৰীড়াসন্থাৰ সকলো বিষয়ববীয়া দুই দলৰ খেলুৱৈ খেল পৰিচালক আৰু উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজ বিশেষ নকওঁ সময় কম খালি মই এটাই ক'ম যে চুৰিয়াজান স্পৰ্টছ এছ'চিয়েশ্যনক ধন্যবাদ দিব লাগিব যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো ষ্টেণ্ডাৰ্ড তাৰ ষ্টেণ্ডাৰ্ড মতে আজি তেখেতসকলে খেল আয়োজন কৰিছে গতিকে ইয়াত আমাৰ খেলুৱৈসকলে নিশ্চয় এনকাৰেজমেণ্ট পাব আৰু মই এইটোৱে ক'ম যে অসমৰ বিভিন্ন দল আহিব বা আহিছে গতিকে তেখেতসকল ইয়াত আহি খেল খেলি যাতে ইয়াত এটা ধুনীয়া খেলৰ পৰিৱেশ থৈ বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ